আসসালামু আলাইকুম। দেশ বা দেশৰ বাহিৰত যোনে যিটো স্থানৰ পৰা মোৰ ভিডিঅ'টো চাই আছে আপোনাক মোৰ চেনেলৰ পৰা অসংখ্য ধন্যবাদ জনাইছোঁ। বন্ধুসকল, আজি মই উপস্থিত আছোঁ নগাঁও জিলাৰ বটদ্ৰৱা সমষ্টিৰ কদমনি গাঁৱত। এই গাঁৱত জিয়াউৰ ৰহমান নামৰ শিক্ষিত যুৱক এজনে নিজকে স্বাৱলম্বী কৰি তোলাৰ লগতে আন 10জনকো স্বাৱলম্বিতাৰ পথ দেখুৱাইছে বায়োফ্লক ছিষ্টেমত মীন পালন কৰি। বন্ধুসকল, আজিৰ ভিডিঅ'টোত তেখেতৰ পৰা কিছু কথা জানিম। তেখেতে বায়োফ্লক ছিষ্টেমত মীন কেনেকৈ পালন কৰি আছে, কি মেডিচিন ব্যৱহাৰ কৰি আছে, কি দানা ব্যৱহাৰ কৰি আছে, লাভ কিমান, খৰচ কিমান, এই বায়োফ্লক ছিষ্টেমৰ মেটেৰিয়েলছবিলাক ক'ত পোৱা যায়, পোনা ক'ত পোৱা যায়, এই ধৰণৰ সকলো তথ্য তেখেতৰ পৰা জানিম। আপোনালোকে ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্টলৈ চাই থাকক। আসসালামু আলাইকুম দাদা। আপোনাৰ নাম আৰু ঠিকনাটো আমাৰ দৰ্শকসকলক কৈ দিয়ক। ওয়ালাইকুম সালাম। মোৰ নাম জিয়াউৰ ৰহমান, নগাঁও জিলা কদমনি গাঁও হয় মোৰ ঘৰ। দাদা, আপুনি এইবিলাক মাছ যে পুহি আছে টেংকৰ ভিতৰত, এইটো কি ছিষ্টেম বুলি জনা যায় আৰু এইটো ছিষ্টেম প্ৰথম ক'ৰ পৰা আহিছে এনেকুৱা ছিষ্টেম অসমত, সেই বিষয়ে 2-4 কথা আমাক দৰ্শকসকলক কৈ দিয়ক। এইটো ধৰক বায়োফ্লক ছিষ্টেমত মাছ পালা হয়। এইটো ইজৰাইলৰ পৰা আহিছে। এইটো বেলেগ হেৰিত আছিল, এতিয়া আমাৰ অসমত নতুনকৈ আহিছে। এতিয়া নতুনকৈ অহাৰ পিছত আমাৰ অসমত বহুত মানুহে কৰি আছে, কিন্তু বহুত মানুহে এইটো বায়োফ্লক কি বস্তু এইটো নাজানে। এনেকুৱা টেংকত কি মাছ পুহিলে, এনেকুৱা টেংকত কি মাছ পুহিলে লাভ হয় বেছি, সেই বিষয়ে 2-4 কথা কওক। ধৰক এইটো টেংকত বায়োফ্লক, এইটো টেংকত মেক্সিমাম মানুহে শিঙি, মাগুৰ আৰু কাৱৈটোৱে দিয়ে। বেছিভাগ কাৱৈটোৱে বেষ্ট হাৰ্ভেষ্টিং হয়, গ্ৰোথ ভাল হয়। কাৰণ শিঙি মাগুৰত নতুনকৈ যদি আপোনাৰ বায়োফ্লক কৰে তে কাৱৈটো দিয়ক, কাৰণ শিঙি মাগুৰত অলপ মেইনটেইনটো বেছি। তে প্ৰথম শিঙি মাগুৰটো নাদি কাৱৈটোৱে দিয়ক। কাৱৈটো প্ৰথম দিয়াৰ পিছত আপোনালোকে চব বুজি পাব, তাৰপিছত শিঙি বা মাগুৰ বা পাব বেলেগ মাছ দিয়ক। এইটো টেংক যে দেখি আছোঁ, 2টা টেংক, কিমান কেপাচিটিৰ টেংক, কেই লিটাৰৰ টেংক, টেংকৰ বিষয়ে অলপ কৈ দিয়ক আমাৰ দৰ্শকসকলক। এইটো 10,000 লিটাৰৰ টেংক হয়। এইটো 4 ডায়ামিটাৰ। এইটোত আমাৰ ধৰক 10,000 লিটাৰ পানী ধৰে। এইটোৰ ভিতৰত মোটামুটি ধৰক পোনা 7-8 হাজাৰ পৰা দিব পাৰোঁ কাৱৈ মাছটো, কাৰণ শিঙি মাগুৰটো কম দিব পৰা যায়, কিন্তু কাৱৈ মাছটো বেছি দিলেও অসুবিধা নাই। এইটো ধৰক কম জেগাত অধিক মাছ চাষ কৰা যায় এইটো বায়োফ্লকত, এইটোৱে ছিষ্টেম। এইটো পুখুৰীত যে মানুহে মাছ পুহি আছে সেইটোতকৈ বেষ্ট হ'ব নেকি এই টেংকৰ জৰিয়তে বায়োফ্লক ছিষ্টেমত মাছ পোহাটো? পুখুৰীতকৈ এইটো বহুত বেষ্ট। চাওক, এইটো 10,000 লিটাৰৰ যিটো টেংক, ইয়াত প্ৰায় 5 কুইণ্টেল, 6 কুইণ্টেল, 7 কুইণ্টেল মাছ বনাব পাৰি আমি। ইমান কম জেগাত, ইমান কম খৰচত বায়োফ্লক ছিষ্টেমত মাছ চাষ কৰা যায়। এইটো নতুন পদ্ধতিত আহিছে। সেইটো আগত ইজৰাইলত আছিল, কিন্তু আমাৰ ইণ্ডিয়াত আহিছে, অসমত নতুনকৈ আহিছে। অসমৰ মানুহে ধৰিছে, তেতিয়া গম পাইছোঁ যে অসমৰ মানুহে আগুৱাই গ'লে আৰু বহুতে কৰিব। এইটো যিটো লাভ, 100% লাভ আছে। আপোনালোকে আগুৱাই আহক, এইটো কৰক, সবেই কৰক। এইটো আপোনাৰ যিটো টেংক আছে 10,000 লিটাৰ টেংক, এইটো টেংকত কিমান মাছ ল'ব আপোনাৰ, কাৱৈ মাছ বা শিঙি মাছ বা মাগুৰ মাছ, সেইটো আপোনাৰ কিমান মাছ ল'ব এটা টেংকত? এইটো ধৰক মোটামুটি কাৱৈ মাছ 8,000 দিব পাৰিব, আৰু শিঙি মাগুৰটো 5,000, 4,000 এনেকৈ দিব। আৰু এইটো ধৰক আপোনাৰ কাৱৈ মাছটো বেছি গ্ৰোথ হয়, কাৰণ কাৱৈ মাছটো শীতকালতো হয়, কিন্তু বেলেগ মাছ শীতকালত দিব নালাগে, গ্ৰোথটো কম হয়। কিন্তু কাৱৈ মাছৰ কাৰণে শীতকালতো মাছটোৰ গ্ৰোথটো বেছি হয়। আপোনাৰ ইয়াত বৰ্তমান কি মাছ আছে আৰু কিমান মাছ আছে 2টা টেংকত? মোৰ এটা টেংকত আছে কাৱৈ, বেদনামী কাৱৈ যিটো, এইটো, আৰু এটা টেংকত আছে শিঙি। এইটো টেংকত আছে আমাৰ 8,000 পোনা আছে। এইটো টেংকত আমি 8,000 পোনা দিছোঁ। আজি 20 দিনমান হ'ল। আমাৰ দৰ্শকসকলক অলপ দেখুৱাই দিয়কচোন আপোনাৰ মাছৰ চাইজবিলাক অলপ। এইটো আপোনাৰ মাছটো কেনেকুৱা হৈছে, এইটো অলপ চাইজটো আমাক দৰ্শকসকলক দেখুৱাই দিয়ক।
অঁ দাদা এইটো কিমান দিনৰ পোনা কৈছে? এইটো পোনা মই 2000 লাইনৰ পোনা দিছিলোঁ, আজি প্ৰায় 22 দিন হ'ল। তেতিয়া চাইছোঁ মোটামুটি 1000-1200 লাইনত আহি গৈছে এইটো। এইটো বেদনামী কাৱৈ হয়। এইটো যিটো এই নেজত এটা মানে কলাকৈ এটা ধাগ আছে, সেইটো থাকিলে বেদনামী কাৱৈ বুলি কয়, এইটো চিনা হয়। তে আমি চাইছোঁ যে এইটো 22 দিনত ভালেমান গ্ৰোথ হৈছে। তে আপোনালোকে যদি দিয়ে এইটো পোনাই দিব। এইটো কিমান লাইনত আছিলে? এইটো 2000 লাইনৰ আছিলে। এতিয়া লাইন কিমান হ'ব চাগে? এতিয়া মোটামুটি 1200 মান লাইনত আহিছে। 1200? হয়। তোমাৰ এই ইহঁতৰ খাদ্যটো কি খায়? এইটো চিবি দানা। এই চিবি দানাটো দিনে 3 বাৰ দিলেই হ'ল। সিহঁতৰ পেট দেখোন ভৰা আছে। দানা দিয়া হৈছে যে। দিনত কেইটাইম দানা দিব লাগে? এইটো 3 টাইম দানা দিব লাগে। এটা মাছ কিমান ডাঙৰ হ'ব? এইটো মোটামুটি 90 দিনত 100 গ্ৰামকৈ হ'ব। 100 গ্ৰাম? 100 গ্ৰাম। চবকেইটা 100 গ্ৰাম নহয়, কেইটামান অলপ কমো হ'ব। ইয়াত কিছুমান মাছ মানে অলপ কেইটামান দেখি আছোঁ ডাঙৰ, কেইটামান সৰু। এইটো ডাঙৰ। এনেকুৱা হয় মাছ একে চাইজ, একে চাইজৰ নহয়। মাছটো চব একে চাইজৰ নহয়, দুই এটা সৰু থাকে ডাঙৰো থাকে। তো এইটো ধৰক এই কেইটামান 100 গ্ৰাম ওপৰতো হ'ব, কেইটামান 100 গ্ৰামো হ'ব, আৰু কেইটামান 50 গ্ৰামো থাকিব। তেনেকুৱা চব যে একে হ'ব এইটো নহয়। তো এনেকুৱা মানে যিবিলাক অলপ ডাঙৰটো দানাটো বেছি খায়, তো এইটো ফটকৈ গ্ৰোথ হৈ 90 দিনত কিমান লাইনত আহিব? 90 দিনতো এইটো বজাৰ মাৰ্কেট আহি যাব। লাইন কিমান হ'ব 1 কেজিত? এইটো 1 কেজিত কিমান হ'ব? এইটো 50 গ্ৰাম 20টামান হ'ব। এনেকৈ? 20টা 15টামান ধৰিব 1 কেজিত। টেংকত কিমান আছে বুলি কৈছে? ইয়াত 8000 পোনা আছে। 8000? হয়। 8000 পোনা যদি 90 দিনত এভাৰেজ 50কৈ আহে, কিমান আহি আছে? 4 কুইণ্টেল হ'ব। 4 কুইণ্টেল এইটো সৰু টেংকত? হয়, এইটো 4 টেংকল মানে কি এইবিলাক টেংকততো আৰু বেছিও কৰিব পাৰে। বহুতেতো 5 কুইণ্টেল 6 কুইণ্টেল বনাব পাৰে, কাৰণ এইটো কম জেগাত, এইবিলাক কম জেগাত বহুত মাছ ইয়াত পুহিব পাৰোঁ। চাষ কৰা যায়। এইটো আধুনিক পদ্ধতিত, বায়'ফ্লক পদ্ধতিত এইটো কৰিছে। ইয়াৰ এই টেংকৰ ভিতৰত পানীবিলাক দেখি আছোঁ কিবা ঘোলা, মানে কালাৰটো বেলেগ দেখি আছোঁ। নাই, এইটো কি কালাৰ মানে কি, এইটো ফ্লক। মাছৰ কথা হ'ল মাছৰ কথা হ'ল পানীটো মেইনটেইন কৰিব লাগিব। পানীৰ ওপৰত ডিপেণ্ড কৰি মাছটো হ'ব। তো ইয়াত পানীটো আপোনাৰ সেই যিটো ফ্লক FCO, সেইটো ফ্লকটো থাকিব লাগিব, আৰু TDS PS এই চবকেইটা মানে পূৰা মেইনটেইনত থাকিব লাগিব। মেইন হ'ল পানীটো মেইনটেইন কৰিব, আপোনাৰ মাছ এনেই গ্ৰোথ হ'ব। বায়'ফ্লকত এইটোৱে মানে মেইন বস্তু। এইটো টেংকত যে ৱাটাৰ প্ৰিপেয়াৰেশ্যন যিটো, এইটো পোনা দিয়াৰ কেইদিন আগৰ পৰা ষ্টাৰ্ট কৰিব লাগে বা কেনেকৈ কৰিব লাগে, প্ৰচেছটো কেনেকুৱা, ৱাটাৰ প্ৰিপেয়াৰেশ্যনৰ প্ৰচেছটো সেই বিষয়ে কৈ দিয়ক অলপ। এইটো ধৰক আপোনাৰ যেতিয়া প্ৰথম ছেটআপটো আৰম্ভ কৰিব, তেতিয়া আপোনাৰ প্ৰথম খালী পানীটো 24 ঘণ্টা এয়াৰেশ্যন কৰিব। তাৰপিছত আপোনাৰ TDS PSটো বনাব। তাৰপিছত ফ্লক দি পেলাই পিছদিনা পোনা দি দিব। এইটো বিজনেছ যদি নতুন মানুহে কৰিব খোজে, আপুনি সহায় কৰিব পাৰিব নেকি? হয়, নিশ্চয় মই সহায় কৰিব পাৰিম, কাৰণ নতুন মানুহেতো এইটো নাজানে। বহুতেতো নাজানে বায়'ফ্লক কি বস্তু, এইটোও নাজানে। কাৰণ বহুতে ভাবি আছে যে এইটো কৰিম বুলি ভাবি আছে। তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰক। আমাৰ এইটো চেনেলত আমাৰ সেই নম্বৰ থাকিব, ফোন নম্বৰত কল কৰিব, কল কৰি মোৰ ঘৰত আহি যাব। নম্বৰটো কৈ দিয়ক। 9577676048। এইটো নম্বৰত আপোনালোকে কল কৰি মোৰ ঘৰত আহি যাব। মই ইয়াত প্ৰেক্টিকেলি চাই যাওক, কেনেকৈ বনাইছোঁ, কি কথা, কি চব পৰামৰ্শ দিম। মই ফোনতো কৈ দিম আপোনালোকক, যেনেকৈ বস্তুটো আগুৱাই লৈ যাব পাৰে আমাৰ অসমত নিবনুৱা মানুহে। সেইটোৱে মোৰ ধাৰণা। আপুনি যে এইটো খুলিছে, প্ৰথম প্ৰশিক্ষণ ক'ৰ পৰা লৈছিলে, কেনেকুৱা ছিষ্টেমত প্ৰশিক্ষণ লৈছিলে, তাৰপিছত যেনেকৈ মানে কামটো কৰি আছে, প্ৰশিক্ষণৰ বিষয়ে অলপ কৈ দিয়ক। মই প্ৰথম এবাৰ কলকাতা গৈছিলোঁ। কলকাতা গৈ পেলাই 15 দিন মই বস্তুটো শিকি আহিছোঁ। শিকোৱাৰ পিছত চব বাদ বাকী মই গুগল ইউটিউবতে শিকিছোঁ। এইটো মানে ইমান টান নহয়, আপোনালোকে যদি চেষ্টা কৰে বস্তুটো সহজ হৈ যাব। আপোনালোকে চেষ্টা কৰিব আৰু মোৰ লগত যোগাযোগ কৰক। নিজৰ ইউটিউব গুগল চাওক আৰু মোৰ লগতো ফোনত যোগাযোগ কৰক, চব বস্তু আপোনালোকে বুজি পাব। এটা টেংক বনাবলৈ কি কি মেটেৰিয়েলছৰ দৰকাৰ, সেই বিষয়ে অলপ কৈ দিয়ক। এইটো বায়'ফ্লক কৰিলে চব মেটেৰিয়েলত বহুত মেটেৰিয়েল দৰকাৰ আছে। এইবিলাক চব আমাৰ এতিয়া আছে। আপোনালোকে যদি চব লাগে, ফুল এটা বায়'ফ্লকৰ ফুল পেকেজটো মোৰ তাত আছে, আপোনালোকে পাব। ধৰক আপোনালোকে এইটো টাৰ্পুলিন আছে, এইটো আমাৰ তাত আছে। এইটো যিবিলাক মানে এয়াৰ ষ্ট'ন আছে, এইবিলাকো মোৰ তাত আছে, চব পাব। এইটো চাওক ষ্ট'ন, এইটো এয়াৰ ষ্ট'ন হয় এইটো। এইবিলাক চিলিকন 5 এইবিলাকো পাব।
এয়াৰ পাম্প পাব মানে এটা বায়'ফ্লকৰ যি মানে যিমান পেকেজটো আছে মোৰ তাত আছে আপোনালোকে মোৰ ইয়াত পাই যাব কাৰণ আপোনালোকে যদি বেলেগৰ পৰা লয় বা এমাজনৰ পৰা লয় যদি এটা পাব আৰু আনটো নাপাব এনেকুৱা নহয় মোৰ তাত চব আছে মোটামুটি আপোনালোকে পাই যাব মোৰ ইয়াত যোগাযোগ কৰিলে পাই যাব আৰু ঔষধবিলাক পোৱা যাব নেকি এই মাছৰ কিছুমান ঔষধ থাকে গ্ৰোথ ঔষধ বা কিবা বেমাৰৰ হয় মোৰ তাত আপোনাৰ এই মাছৰ যিটো গ্ৰোথ হয় এইবিলাকো মোৰ তাত মেডিচিন আছে হেৰি আছে ঔষধ আছে আৰু যিটো প্ৰবায়টিক মাছৰ যিটো এই ফ্লক হয় সেইটো মোৰ তাত আছে আৰু পোনা লাগিলে পোনাও আছে চব পোনাও মই যোগান ধৰিব পাৰিম মানে বায়'ফ্লকৰ আপোনালোকৰ যি বস্তু লাগে মানে পোনা লৈ চব বস্তু আপোনালোকে পাব এই চাওক এইটো আমাৰ চাওক এইটো আমাৰ এই পোনা লৈ আমি এই পোনাৰ কাৰণে এইটো ৰাখিছোঁ ষ্টক ইয়াত আমি পোনা ষ্টক ৰাখোঁ ইয়াত কাৱৈ মাছ আছে ইয়াত কাৱৈ মাছৰ হেৰি আছে পোনা আছে আৰু এইটো দ্বিতীয় টেংকটোত আছে শিঙি এইবিলাক আমি টেংক বনাই ৰাখিছোঁ মাছ ষ্টক পোনা ষ্টক ৰাখোঁ আপোনালোকে আহিলে আমি পোনা চোনা চব দি দিম চব সুবিধা পাব আমাৰ ইয়াত মোটামুটি আপোনালোকে আহক এইটো বায়'ফ্লক কৰক অসমত নতুনকৈ আহিছে এইটো আমাৰ অসমত যাতে আমি চবেই এইটো কৰোঁ এইটো মোৰ কামনা আৰু এইটো 100% লাভ আপোনালোকে এটা কৰাৰ পিছতে আপোনালোকে গম পাব এইটো কেনেকুৱা লাভ দাদা আপুনি বৰ্তমানলৈ কেইটা আপুনি হাৰ্ভেষ্টিং কৰিছে আৰু কেনেকুৱা লাভালাভটো সেইবোৰে অলপ কৈ দিয়ক মই এইটো কালচাৰ কৰাত দুটা হাৰ্ভেষ্টিং কৰিছোঁ দুটা হাৰ্ভেষ্টিঙত মোটামুটি প্ৰায় 50% লাভ হৈছে কাৰণ সেইটো লাভ হোৱাৰ পিছতে আমি আৰু আনজনকো লাভৱান কৰিবলৈ মই কৈ আছোঁ কি মাছ পৰিছিলে মই হেৰি কৰিছিলোঁ কাৱৈ আৰু শিঙি কাৰণ কাৱৈটোত অলপ বেছি হৈছে শিঙিটোত অলপ কম শিঙিটোৰ মানে গ্ৰোথটো অলপ সময় লাগে কাৰণ কাৱৈটো 3 মাহত হৈ যায় এজন নতুন মানুহে যদি কৰিব খোজে তেখেতক কোনটো মাছ ল'বলৈ পৰামৰ্শ দিব আপুনি যদি নতুন মানুহে কৰে বায়'ফ্লক মোৰ মতে প্ৰথম কাৱৈ মাছটো কৰক কাৰণ কাৱৈ মাছটো ইমান হেৰি নাই মেইনটেইন কৰিব নালাগে কাৰণ এইটো ইমান ৰিস্ক নাই কিন্তু কাৱৈ মাছটো কৰিলে আপোনাৰ এইটো কৰাৰ পিছত এটা হাৰ্ভেষ্টিঙৰ পিছত আপুনি শিঙি মাগুৰটো পিছত কৰিব কিন্তু প্ৰথমে আপুনি শিঙি মাগুৰটোত নাযাব শিঙি মাগুৰত মৰ্টেলিটি বহুত কিন্তু কাৱৈত ইমান মৰ্টেলিটি নাই দাদা আপোনাৰ এই ওপৰত দেখি আছোঁ এটা চালি বনাই দিছে এইটোতো টিনতো দিব পাৰিলে হয় এইটো আপুনি নেট কিয় ব্যৱহাৰ কৰিছে নাই এইটো দিব পাৰে এইটো বহুতে ধৰক টিনত দিব পাৰে নেটো দিব পাৰে আমি নেট দি দিছোঁ এইটো মুকলি জেগা যাতে কিবা গছৰ পাত চাত এইবিলাক নপৰে সেইকাৰণে এইটো ছেফটিৰ কাৰণে দিছোঁ এইটো দিব টিন পাতি দিয়ক অসুবিধা নাই কিন্তু কথা হ'ল এইটো আপুনি নেটো দিব পাৰে টিন পাতো দিব পাৰে তাৰপৰা কিন্তু অসুবিধা নাই এইটো বায়'ফ্লক ছিষ্টেম লৈ আপোনাৰ ভৱিষ্যতৰ উদ্দেশ্য কি নাই এইটো ধৰক এইটো ভৱিষ্যত আমি এই আমাৰ যিটো সন্মুখত জেগা আছে আমি গোটেইখিনিত এইটো ছেটআপ বনাম এতিয়া আমি নতুনকৈ যিটো কৰিছোঁ কাৰণ এইটো সময়ৰ অভাৱত কাৰণ সময় লৈ আমি এই গোটেইখিনিত আমি ছেটআপ বনাই দিম কাৰণ এইটো ভাল বস্তু আহিছে আমি বায়'ফ্লক এইটো টেংক আৰু বহুত বনাম ইয়াত চব মাছ পুহিম আমাৰ অসমৰ যিবিলাক নিবনুৱা শিক্ষিত নিবনুৱা সেইসকলৰ বাবে আপুনি কি কয় এইটো ছিষ্টেম লৈ সেইসকলে নিজৰ বেকাৰত্বটো দূৰ কৰিব পাৰিব নেকি হয় যে আমাৰ অসমত নিবনুৱা মানে আছে শিক্ষিত যুৱক তেখেতে এইটো কৰক এইটোতো সময় নালাগে এইটো অলপ কম জেগাত কম খৰচত অধিক মাছ চাৰ্জ কৰা যায় এইটো আমাৰ সকলোৱে শিক্ষিত যুৱক নিবনুৱা যুৱক এইটো কৰক যাতে আমি আগুৱাই যাব পাৰোঁ সেইকাৰণে আমি এইটো পদক্ষেপটো লৈছোঁ মানে আৰু আপোনাৰ এই বায়'ফ্লক ছিষ্টেমত যিবিলাক পোনাৰ দৰকাৰ হয় এজন মানুহে পোনা ল'বলৈ হ'লে পোনাৰ দৰকাৰ হ'লে সেই মানুহজনে পোনা ক'ৰ পৰা ল'ব পাৰে যদি কাৰোবাৰ দৰকাৰ হয় মোৰ লগত যোগাযোগ কৰক মই পোনাও ডেলিভাৰী দিওঁ ছাপ্লাই দিওঁ গোটেই অসমলৈকে মানুহে আমাৰ পৰা পোনা লৈ আছে পোনা মোৰ তাত পাব শিঙি মাগুৰ কাৱৈ যি পোনাই হওক চব পাব মোৰ লগত আপোনালোকে যোগাযোগ কৰিব মোৰ নাম্বাৰ থাকিব আমাৰ কল কৰক মোৰ তাত চব পাব অকল আমাৰ বহুত ভাই বন্ধুসকল আছে যিসকলে কেৰেলা চেন্নাই বেংগলোৰ হায়দৰাবাদত কাম কৰি আছে বা আউট অফ কাণ্ট্ৰিত সেইসকলক কৈছোঁ যিবিলাক কাম বৰ্তমান আমাৰ অসমত লাহে লাহে আহি আছে এইবিলাক ধৰক আপোনাৰ বায়'ফ্লক কিবা মীন পালন পশুপালন বিভিন্ন ছিষ্টেমত যিবিলাক কাম আহি আছে এইবিলাক কাম যদি সিহঁতে কৰিব পাৰে তেনেহ'লে বাহিৰত যোৱাৰ কিবা দৰকাৰী নাই যিটো বৰ্তমান দেখি আছোঁ যদি এইটোত লাভ নহ'লে হয় তেনেহ'লেতো মানুহে নকৰিলে হয় দিন এইটোবোৰ বস্তু বাঢ়িয়ে আছে আপোনাৰ বায়'ফ্লক টেংক বা বিভিন্ন ধৰণৰ মীন পালন পশুপালন বিভিন্ন ধৰণৰ এগ্ৰিকালচাৰৰ নতুন যিবিলাক প্ৰচেছ আহি আছে বাংলাদেশ বা এইবিলাকৰ পৰা আমাৰ অসমলৈ এইবিলাক প্ৰচেছ দিন বাঢ়ি আছে চ' বন্ধুসকল যদি আপোনালোকে ভালকৈ এই ধৰণৰ কামবিলাকত লাগি থাকে বাহিৰত যোৱাৰ দৰকাৰেই নপৰে আৰু আপোনাৰ দাদা আপুনি ক'বচোন এইটো মাছবিলাকক কি দানা ব্যৱহাৰ কৰি আছে
কি দানা খোৱালে মাছটোৰ মানে গ্ৰোথটো অলপ সোনকালে আহে সেই বিষয়ে অলপ কৈ দিয়ক। চাওক আমিতো বহুত কোম্পানীৰ দানা আছে, কিন্তু আমি চিবি দানা দি আছোঁ। চিবি দানা এইটো দেখিছোঁ যে ভাল। আমি ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চিবি দানাই খুৱাই আছোঁ। এইটো দানা চিবি দানা, এইটো বাঢ়ি থাকে পানীত। এইটো পানীত বাঢ়ি থাকে। এইটো মাছে আমি দিনে 3 বাৰ দিওঁ। এইটো দানাই বেষ্ট হয়। এইটো দানাতে মোৰ হাৰ্ভেষ্টিং হৈছে ভালেই। আৰু আমি যদি কোনোবাৰ দানাও লাগে আমি দানাও দি দিওঁ। দানাও মোৰ তাত আছে। মোৰ তাত দানা লাগিলে দানা পোনাৰ লগত দানা লৈ যাব পাৰিব। দাদা এইটো টেংকৰ পানী কেইদিন মূৰে মূৰে চেঞ্জ কৰিব লাগে, বা কেনেকৈ গম পাব যে আজি এই পানীটো চেঞ্জ কৰিব লাগিব? পানীৰ এইটো বিষয়ে অলপ 2-4 কথা কৈ দিয়ক। না, পানীটো সদায় চেঞ্জ কৰিব নালাগে, এইটো এনেকুৱা নহয়। এইটো আউটলেটত এইটো আউটলেট আছে। আউটলেটত আপোনাৰ ডেইলি আউটলেটটো পাৰ কৰি 5 লিটাৰ 10 লিটাৰ পানী পেলাব, যাতে মাছৰ এইবিলাক গেলা বস্তু আছে চব এই তাৰপৰা আউটলেট গুচি যায়। আৰু এইটো ধৰক যদি এমনিয়া বাঢ়ি যায় তেতিয়াহ'লে এমনিয়াটো কণ্ট্ৰলৰ কাৰণে পানীটো চেঞ্জ কৰিব লাগে। কিন্তু সেইটো এমনিয়াটো মেইন কণ্ট্ৰল কৰি ৰাখিব, সেইটো মেইন কথা। এইবিলাক টেষ্ট কৰিবলৈ বিভিন্ন ধৰণৰ কিট আছে দেখা পাইছোঁ। এই কিটৰ বিষয়ে অলপ কৈ দিয়ক। হয়, এইবিলাক টেষ্ট কৰিবলৈ চব কিট মোৰ তাত আছে। আপোনালোকে কিটৰ লগত নিব পাৰিব। এমনিয়া TDS এইটো যিটো TDS, এইটো TDSটো মেইনটেইন কৰিব লাগিব, pHটো মেইনটেইন কৰিব লাগিব, আপোনাৰ এমনিয়াটো কণ্ট্ৰল কৰিব লাগিব। এইবিলাক আপোনালোকে আহিলে আমি চব বুজাই কৈ দিম কেনেকৈ কি কৰিব লাগে। এইবিলাক টেষ্ট কিট চব মোৰ তাত আছে। অকল আপোনালোকে যদি এইটো কাম কৰিব খোজে, ইচ্ছুক আছে এইটো কামলৈ, তেনেহ'লে আপোনালোকে ডাইৰেক্ট দাদাজনৰ লগত যোগাযোগ কৰি ঘৰত আহি এই বস্তুবিলাক ভালকৈ বুজি শুনি চাই লওক। কাৰণ এইটো বহুত ডাঙৰ প্ৰজেক্ট হয়। এইটো প্ৰজেক্ট জানি শুনি কৰিব লাগিব। যোনে জানি বুজি নকৰে সিয়ে লছৰ মুখত পৰে আৰু আন 10জনকো পিছলৈ মানে টানি নিয়ে। বন্ধুসকল, আপোনালোকে যদি কৰিব খোজে দাদাৰ লগত ডাইৰেক্ট যোগাযোগ কৰিব। বিভিন্ন পৰামৰ্শ লৈ এই কামলৈ আগবাঢ়ি আহিব। আৰু তেখেতে জনাইছেও সকলো মেটেৰিয়েল ইয়াত আছে, বাহিৰলৈ যোৱাৰ দৰকাৰেই নাই। দাদা, আপোনাৰ এই বায়'ফ্লক টেংকৰ উপৰিও ইয়াত দেখা পাইছোঁ কিমান ধুনীয়াকৈ পুখুৰী, বহুত ডাঙৰ ডাঙৰ পুখুৰী ইয়াত। এই পুখুৰীবিলাকক আপুনি কি কালচাৰ কৰিছে সেইটো বিষয়ে অলপ আমাক জনাই দিয়ক আৰু দেখুৱাই দিয়ক। এইবিলাক ধৰক ভিয়েটনামী কাউ এইটো পুখুৰীতো দিয়া যায়। এইটো পুখুৰীতো ভাল গ্ৰোথ হয়। আৰু পুখুৰীত দিলে এইটো ইমান বায়'ফ্লকত যিমান মেইনটেইন কৰিব লাগে পুখুৰীত ইমান মেইনটেইন কৰিব নালাগে। পুখুৰীত ধৰক সহজ পদ্ধতি হৈ যায়। কাৰণ পুখুৰীত আমি দিছোঁ, পুখুৰীত ভাল গ্ৰোথ হৈছে। আপোনালোকে দিব পাৰে পুখুৰীত। অইন মাছতকৈ এইটো কাৱৈ মাছ, ভিয়েটনামী কাউ এইটো দিয়ক, বহুত লাভৱান আছে। বন্ধুসকল, এই দাদাজনৰ বায়'ফ্লক ছিষ্টেমৰ ভিডিঅ' আজি এইখিনিতে সমাপ্ত কৰিছোঁ। আশা কৰোঁ এই ভিডিঅ'ৰ দ্বাৰা অলপ হ'লেও আপোনালোক উপকৃত হৈছে, বায়'ফ্লক ছিষ্টেমৰ বিষয়ে জানিব পাৰিছে। বন্ধুসকল, এনেকুৱা ভিডিঅ' আৰু মোৰ চেনেলত আহিব। বন্ধুসকল, যদি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি নিজৰ কৰি লওক। কাৰণ ইয়াত সদায় মীন পালন, পশুপালন এইবিলাকৰ বিষয়ৰ ওপৰত ভিডিঅ' আপলোড দিবলৈ চেষ্টা কৰোঁ। আপোনালোকে অসমৰ কৃষিকতা নামৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নিজৰ কৰি লওক। বন্ধুসকল, ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা লাষ্টলৈ চোৱাৰ বাবে অসংখ্য ধন্যবাদ জ্ঞাপন কৰিছোঁ।